নমস্কাৰ ষ্টুডিঅ'ত মই ৰাণীতি মুংপি এতিয়া আগবাঢ়িছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ দেশৰ সমগ্ৰ প্ৰান্ততে আজি বাকতৰ সংখ্যক গণৰাজ্য দিৱস উল্ল মালহেৰে উত্তোলন ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্ততে উদযাপন বাকতৰ সংখ্যক গণৰাজ্য দিৱস ডিফু বালক বিদ্যালয় খেল পথাৰত উদযাপিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে কাৰ্বি সাহিত্য পৰিষদৰ চিএম তুলিৰাম ৰংহাঙে উলহ মালহৰে উদযাপিত গণৰাজ্য দিৱস অনুষ্ঠানত ডিফু চহৰৰ বিভিন্ন বিদ্যালয় কলেজৰ ছাত্ৰ ছাত্ৰী এনচিচি চিআৰপিএফ ভাৰতীয় সৈনিকৰ মাছ অভিবাদন গ্ৰহণ কৰে চিএম ৰংহাঙে আনহাতে পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ চহৰ হামৰেনস্থিত ৰংপং খেল পথাৰটো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৭২ সংখ্যক গণৰাজ্য দিৱস গণৰাজ্য দিৱসৰ পতাকা উত্তোলন আৰু ছাত্ৰ-ছাত্ৰীৰ মাছ অভিবাদন গ্ৰহণ কৰে জিলাখনৰ উপায়ুক্ত সৈয়দ ইছফাকুৰ ৰহমানে তেনেদৰে হাওৰাঘাট মহকুমাটো উলহ মালহৰে উদযাপন কৰে ৭২ সংখ্যক গণৰাজ্য দিৱস গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে কাৰ্বি আংলং জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা হাওৰাঘাট মহকুমাধিপতি ৰাজেশন তেৰাঙে উল্লেখ্য যে আজি দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সতে সংগতি ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য কলা প্ৰদৰ্শন কৰা হয় ডিফুৰ পৰা ষ্টেফান তেৰণ বঠাটলাংছৰ পৰা জাছনহি আৰু হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ কেতিয়াও নোহোৱা কাম এটা হ'বলৈ গৈ আছে এইখন কাৰ্বি আংলং জিলাত এইলৈ চৰ্চিত সচেতন মহলৰ মাজত বিগত ৪৮ বছৰৰ পূৰ্বে বৰলাংভেৰৰ লাংচলিয়েটত নিৰ্মিত আৰু বৰ্তমান ভূতৰ বাংলোলৈ পৰিণত হোৱা গড়কপ্তানি বিভাগৰ এখন পৰিদৰ্শক বাংলোক লৈ এই চৰ্চা হাকিম লৈলো হুকুম নলৰে বুলি এষাৰ কথা আছে কিন্তু পাৰ্বত্য জিলাত ইয়াৰ ঠিক ওলোটা হাকিম লৈলে হুকুমো লৰি যায় অৰ্থাৎ পৰৱৰ্তী সময়ত হুকুমো আওপুৰণি হৈ যায় সম্পত্তি পুৰণি হাকিমৰ হুকুমক অনুসৰণ কৰি নৱীকৰণত মন দিছে সাহিত্য পৰিষদৰ চিএম তুলিৰাম ৰংহাঙে হয় আমি ক'ব খুজিছোঁ ৪৮ বছৰ পূৰ্বে তদানীতন মুখ্য কাৰ্যবাহী জয়সিং দলৈ নেতৃত্বাধীন পৰিষদ চৰকাৰৰ শাসন কালছোৱাত লাংচলিয়েট স্থাপন কৰা হৈছিল গড়কাপ্তানি বিভাগৰ এখন পৰিদৰ্শন বাংলো কিন্তু পৰিৱৰ্তন সময় বিভিন্ন ৰাজনৈতিক দলৰ শাসনৰ কালছোৱাত এই বাংলোৰ প্ৰতি কোনো ধ্যান নিদিয়া হ'ল সুদীৰ্ঘ বছৰে পৰিষদ চৰকাৰৰ অৱহেলিত হৈ পৰি ৰোৱাত বাংলোটিৰ এক ভোটৰ বাংলোলৈ পৰিণত হয় সুদীৰ্ঘ ৪৮ বছৰৰ মূৰত চিএম ৰংহাঙে বাংলোটিৰ পুনৰ নিৰ্মাণ পদক্ষেপ গ্ৰহণ কৰা কাৰ্য স্বাভাৱিকতে এক প্ৰশংসনীয় কাৰ্য বুলি মত প্ৰকাশ কৰিছে সচেতন মহলে ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ বিধানসভা নিৰ্বাচন যিমানেই কাষ চাপি আহিছে সিমানেই দুই পাৰ্বত্য জিলাত বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ লগতে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ কৰ্মকৰ্তাসকলক অধিক তৎপৰ হৈ উঠা দেখা গৈছে বিগত নিৰ্বাচনবোৰত বাৰে বাৰে মুখ ঠেকেচা খোৱা কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ কৰ্মকৰ্তাসকলে এবাৰ অধিক তৎপৰ হৈছে সমষ্টিয়ে তৃণমূল পৰ্যায়ৰ ভোটাৰসকলে সঘনাই সভা সমিতিৰ মিলিত হৈছে দলৰ নেতাসকল দেওবাৰে বোকাজান ব্লক কমিটিৰ সভাপতি বুদ্ধেশ্বৰ কাঠাৰৰ পৰহিত অনুষ্ঠিত যথ্য বৰ্ধিত সভা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা কাৰ্বি আংলং জিলা কমিটিৰ সভাপতি খৰসিং ইংটি জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহক সভাপতি আছুক তেৰণ সম্পাদক ছত্ৰ তেৰণ ৰতন ইংটি ডক্টৰ মংৱে ৰংপি প্ৰমুখ্য প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীক কেনেদৰে বিপুল ভোটত জয়লাভ কৰাব পাৰে তাৰে সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা বিলোচনা কৰা হয় উল্লেখ্য যে এইবাৰ নিৰ্বাচনত টিকট প্ৰত্যাশী বা টিকট লাভ কৰা জনক আন্তৰিকভাৱে সহায় সমৰ্থন আগবঢ়োৱা সপক্ষে দৃঢ় সংকল্প লৈ দলীয় কৰ্মকৰ্তা তথা নেতাসকলে বোকাজানৰ পৰা বিষ্ণু লেথিৰ ৰিপৰ্ট কাট নিউজ ওমছৱাই সিগদামাখা নামতো নিশ্চয় প্ৰকৃতিৰ সৈতে আবেগিক সম্বন্ধ থকা ব্যক্তি মাত্ৰাই জানে পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ অন্তৰ্গত এই সিগদামাখাত অৱস্থিত সিগদামাখা অডিটৰিয়াম হলত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সেমিনাৰ
কাৰ্বি আংলং জিলা পৰ্যটন বিভাগৰ সৌজন্যত উমছুৱাই চিকদা মখাত এক গুৰুত্বপূৰ্ণ সেমিনাৰ অনুষ্ঠিত হয় পৰ্যটন আৰু সেউজীয়াকৰণ নীতি সন্দৰ্ভত অনুষ্ঠিত কৰা হয় সেমিনাৰখন এই সেমিনাৰত অসম পৰ্যটন বিভাগৰ সঞ্চালক দেৱ কুমাৰ মিশ্ৰ বৈঠালাংছৰ বিধায়ক ডক্টৰ মানসিং ৰংপি এমএসি ডিউফিং মাছলাই প্ৰমুখ ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে উল্লেখ্য সেমিনাৰখনত জিলা পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য লুনসিং তেৰণে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ Share Production এটাৰ পিছত এটা গানৰ ভিডিও এলবাম মুক্তি দিছে ইউটিউব চেনেলত Share Production ক্লিমছ আহুতপে নামৰ এই ভিডিও এলবামটি অহা 28 জানুৱাৰীত মুক্তি দিয়াৰ কথা জানিবলৈ দিছে Share Production গোষ্ঠীয়ে সুন্দৰ তথা মনোমোহী গীতৰ ভিডিও এলবামটিত অভিনয় কৰিছে জয়ৰাম বি আৰু হুনমিলি তেৰণপিয়ে গীতটিত কণ্ঠদান কৰিছে প্ৰেম তেৰাং আৰু অমফুৰ টকপিপিয়ে গীতৰ কথা অমফুৰ টকপিপিৰ 27 জানুৱাৰীত ইউটিউব চেনেলত মুক্তি দিব লগা উক্ত ভিডিও এলবামটিৰ নিৰ্দেশনাৰ দায়িত্বত আছে জৰ্ছন বি আৰু প্ৰয়োজনৰ দায়িত্বত আছে প্ৰেমী তেৰণপি সিনেমাগ্ৰাফাৰ দায়িত্বত আছে বৈশিষ্ট হানসে ভিডিও এলবামটি ইউটিউব চেনেলৰ 6টা দৰ্শক যথেষ্ট আপলোড কৰাৰ লগতে জনপ্ৰিয় কৰিব বুলি আশা কৰা হৈছে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে Share Production ইউটিউব চেনেলৰ যোগে কেইবাটাই সুন্দৰ ভিডিও এলবাম মুক্তি দি ভিউৱাৰ্ছৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ হৈছে সমবাণিজ্যিক বিৰতি Waignon non angkili jersiklo thang ni phai isi hini lapen ke thomarni bari theke thok mate karbi kurpho pharman chujungar kli padoponji Lasai adim labangke karbi hamtunti lumbajong aklam romarjong along si padoponpo Kadokawe ibi kithi pusar doan sitami labang so karbi kurpho pharman chujungar klialong nang chitong lunik pennon Your every move are noticed and will take you to the next level. Minga ji thedo butang te tunwek ji. Nang keng kamalong si nang kai ji theklong ji. You can make your future bright from here on. Suri dansara tum isona kimang pen. Laso kimang ke kachepahai henlo. Dance Karbi Anglong Dance Season 5 is your turn. Ru Samson Singing Tea Talent Hunt Society presents Dance Karbi Anglong Dance Season 5. Audition started all over Karbi Anglong. For more information, contact 6008188947. Dance Karbi Anglong Dance Season 5 only on Cut Television's network. Sara License Holder, Private Security Agency, Regulations Act 2005. Head Office, Defu, Karbi Anglong, Assam. For more info, contact Bimal Killing 93906-32433 or mail at bimalkillingk7@gmail.com. Pangcho Electronics Deepu Rongkhilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics, Deepu Rongkhilan. Visit the store now. Pangcho Electronics.
Ingding Troxy Karbi Honghari Youth Association Ningkan Sekamaipi Lapen Karbi Ningkan Kimi Katalon Serdi Hunaklam Vothat Langso Arkoi ni Phaing Koira Sirkeb Lapen Thang Thang ni Phai Sian Ingding Troxy Karbi Honghari Youth Association Ningkan Sekamaipi বিৰতিৰ পাছত পুনৰ বাতৰি মজিয়ালৈ আজি একাদশ সংখ্যক ভোটাৰ দিৱস এই উপলক্ষে হাওৰাঘাটত থানা চহৰত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱসটি হাওৰাঘাট বকলিয়াঘাট আৰু ডকমকা থানাৰ যৌথ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত পুৱাতে এক বৰ্ণিৰ শোভাযাত্ৰা উলিওৱা হয় পৰৱৰ্তী সময়ত এখনি মুকলি সভা অনুষ্ঠিত হয় য'ত নৱপ্ৰজন্মৰ কেইবাগৰাকী যিসকলে 2021ত প্ৰথমবাৰৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব তেওঁলোকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় হাওৰাঘাট গাঁও সুৰক্ষা সমিতিৰ সভাপতি হৰিপ্ৰসাদ যাদৱৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত হাওৰাঘাট বকলিয়াঘাট আৰু ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল ক্ৰমে লিন্টু বৰা মনজিত তেৰাং আৰু কিংকৰ বসুমতাৰ উপস্থিতি থাকি সজাগতামূলক ভাষণ প্ৰদান কৰা হয় হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ বাস বা ৰেলেৰে যাত্ৰা কৰিলে নিজৰ লগত অনা মূল্যৱান টালি টোপলা তথা বেগৰ প্ৰতি আপুনি কিমান সচেতন আপোনাৰ বেগত বহু টকা বা সোণৰ গহনা পাতি নহলে অতি দৰকাৰী নথি পত্ৰ থাকিব পাৰে এনে ক্ষেত্ৰত বেগটো যদি হেৰাই যায় বা কোনো অচিনাকি ব্যক্তিৰ ভুলক্ৰমে হওক বা জানি বুজিয়ে হওক যদি লৈ যায় কিমান বিপদত পৰিব পাৰে হেয়া নিশ্চয় ভুক্তভোগীয়েহে ভালদৰে জানে এনে এটা ঘটনাই সংঘটিত হোৱাৰ এজন ব্যক্তিৰ ক্ষেত্ৰত পশ্চিম কাৰ্বি আংলং জেংখা মেনমেজিৰ পৰা বাছেৰে আহি থকা এজন ব্যক্তিৰ ক্ষেত্ৰত বাছেৰে আহি তেওঁ নামিছিল লাংহিনত নামিবৰ সময়ত তেখেতে দেখে যে তেখেতৰ বেগখন লগত নাই জানিবৰ পৰা লগে লগে হৰক পৰা মানুহৰ দৰে হ'ল ব্যক্তিজনৰ কিয়নো সেই বেগখন আছিল তেখেতৰ পত্নী বসন্তী ইংটিপিৰ SBI চেকবুক পান কাৰ্ড ভোটাৰ ID ICDSৰ প্ৰাণ কাৰ্ড আৰু কাপোৰ কানি চন্দ্ৰ সিং ৰংপি নামৰ উক্ত ব্যক্তিগৰাকীয়ে বেগখন লৈ যোৱাজনক অনুৰোধ কৰিছে দৰকাৰী নথি পত্ৰসমূহ ঘূৰাই দিবলৈ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰিটো ইমানতে সামৰিছো ধন্যবাদ